আসসালামু আলাইকুম, মাইফুল কিছ চেনেললৈ আপোনাক সকলোকে স্বাগতম। আজি একদম শ্বৰ্টকাট এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰত। আপোনালোকে ফাৰ্ষ্টৰ পৰা একদম ফ'ল' কৰি থাকিব লাষ্টত গেলি। এতিয়া এই চাওক, আমি বহুত ধৰণৰ খিচাৰি খাওঁ, আমি বিৰিয়ানী খাওঁ, পোলাও খাওঁ। আজি পন্থা ভাত, সকলোৱে পন্থা ভাত খাব নোখোজে, আজি ল'ৰা ছোৱালীবিলাকেও খাব নোখোজে। গতিকে আপোনালোকক আজি মই এটা পন্থা ভাতৰ খিচাৰি, খাট্টা মিঠা খিচাৰি বনাই আজি দেখুৱাম। আমি টেঙা মিঠা বুলি কওঁ, কিছুমানে খাট্টা মিঠা বুলিও কয়। গতিকে আমি মিঠা খিচাৰি, টেঙা মিঠা খিচাৰি আজি দেখুৱাম, আপোনালোকে চাই থাকিব। মই অলপমান হালধি গুড়া দি লৈছোঁ, এয়া ধনিয়া গুড়া, এয়া জিৰা গুড়া, অকণমান জলকীয়াৰ গুড়া, নিমখ আপোনালোকে যিমানখিনি লাগে সিমানখিনি ল'ব। তাৰপিছত মই হাতেদি অলপ পিটিকি দিছোঁ। ভাতটো অলপ নৰম হ'লে বেয়া নহয়, নৰম হ'লে অলপ ভালেই হয়, খাবলৈ অলপ সোৱাদো লাগে। গতিকে আপোনালোকে ঠিক তেনেকৈ লৈ ল'ব, ল'ৰা ছোৱালীক ঝটপট বনাই দিব, অলপ সোনকালে হৈও যায় বস্তুটো, ল'ৰা ছোৱালীয়ে খায়ো ভাল পায়। এনেতো পন্থা ভাত খাব নোখোজে কিছুমানে। গতিকে অলপ কষ্ট কৰি হ'লেও ফটকৈ আপুনি বনাই দিব পৰা কৰি আপোনালোকে পেলাই নিদিব, বনাই দি দিব। মই কেৰাহী বহাই দি লৈছোঁ। মই অলপ মিঠাতেলেদি বনাম। আপোনালোকে তেল বেছি নালাগে, তেল অলপ তেলতে হৈ যায়, গৰম হৈ গৈছে। গতিকে মই অলপমান মই অকণমান ৰহুন দি লৈছোঁ, এয়া দুটা শুকান জলকীয়া দিছোঁ। তাৰপিছত এয়া কালা জিৰাটো লাগিব, এয়া আমাৰ বগা জিৰা, লাৰি লৈছোঁ, অলপ ৰঙা হোৱা দিছোঁ। ৰঙা হোৱাৰ পিছত মই পন্থা ভাতখিনি মই ঢালি দিওঁ, অলপ ৰঙা হ'ব দিছোঁ, ৰঙা হৈ গৈছে ৰঙা। এয়া মই ভাতখিনি ঢালি দিছোঁ। এইটো মনত ৰাখিব, আপোনালোকে যদি বগৰীৰ নাই, মই বগৰীৰ আচাৰ আছিলে, তাকে মই 4-5টামান বগৰীৰ আচাৰ দিছোঁ। বগৰীৰ আচাৰটো দিবই লাগিব, নোৱাৰিলে আপোনালোকে নেমু চেপি দিবও পাৰে, নেমুটো বেয়া নহয়। তাৰপিছতে গুড়খিনি লাগিব, গুড় নিদিলেও আপোনালোকে চেনি দিব পাৰে। তো মই গুড় দি কিনে ভাল পাওঁ, এইটো কাৰণে মই গুড় দি লৈছোঁ। এইখিনি উপকৰণৰ দ্বাৰাতে মই এইখিনি বস্তু বনাম, শ্বৰ্টকাটকৈ হৈ যাব, বেছি দেৰি নালাগে। আপোনালোকে ঠিক তেনেকুৱা ল'ৰা ছোৱালীক আপোনালোকে বনাই খুৱাব। গতিকে ভাতখিনি জাইকি দিব নালাগে, পেলাই দিব নালাগে। এতিয়া দেখিছেনে কি সুন্দৰ হৈছে দেখিবলৈ। প্ৰথমৰ পৰা শেষ মুহূৰ্তত বুলি চাই থাকিব। হৈ গৈছে, এতিয়া মই নমাই দিম, গেছটো অফ কৰি দিওঁ। তো আপোনালোকৰ ৰেচিপিটো কেনে লাগে, নিশ্চয় ভাল লাগিছে। ভাল লাগিলে আপোনালোকে এবাৰ বনাই খাই চাব, খাই চাই পেলাই লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব, আৰু অনুৰোধ থাকিলে এটা ছাবস্ক্ৰাইব কৰিব। অহা সপ্তাহত নতুন ভিডিঅ' এটা আপোনালোকৰ কাৰণে লৈ আহিম। আজিৰ কাৰণে ইমানে, আল্লাহ হাফিজ।